আজি মই আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকে দুটা সংখ্যা কেনেকৈ মাল্টিপ্লাই কৰিব অতি সহজ উপায় যিটো আমাৰ 50ৰ তলত আমিতো কৰিব পাৰোঁ মাল্টিপ্লাই ইমান এটা ডিফিকাল্ট নহয় কিন্তু আমি এশৰ ওচৰা ওচৰি যিবিলাক সংখ্যা থাকে সেইবিলাক আমি মাল্টিপ্লাই কৰোঁতে আমাৰ অলপ সময় লাগি যায় গতিকে সেইসকল আমি কেলকুলেটাৰ ইউজ নকৰাকৈ কেনেকৈ অতি সোনকালে ছল্ভ কৰি দেখুৱাব পাৰি তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আৰু পিছলৈ বনাই যাম মই আজি এশৰ ওচৰত থকা যিবোৰ সংখ্যা থাকে সেইবোৰ কেনেকৈ মাল্টিপ্লাই কৰে তাৰ মই শ্বৰ্ট ট্ৰিক এটা দিম পিছৰ ভিডিঅ'ত মই নেক্সট আন ট্ৰিকসমূহ দি যাম আপোনালোকে আজি এই ভিডিঅ'টো চাব আৰু কমেণ্টত নিশ্চয় জনাব ধৰা হ'ল দুটা সংখ্যা যেনে ধৰা হ'ল 102 ইনটু 103 ধৰা হ'ল 102 and 103 আমি মাল্টিপ্লাই কৰিব লাগে ইয়াক আমি সহজভাৱে কৰাৰ উপায়টো হৈছে ইয়াতে এশতকৈ কিমান বেছি আছে ইয়াত আছে +2 আৰু ইয়াতে আছে 3 গতিকে +3 ঠিক আছে গতিকে ইয়াৰ লগত এইটো যেটো প্লাস চিন আছে ইয়াৰ লগত এইটো আপুনি প্লাস কৰি দিয়ক এটা আহিলে আমাৰ 105 ঠিক আছে এতিয়া আছে আপোনাৰ 2 into 3 ইয়াতে আহিব 6 2 into 3 6 গতিকে আপোনালোকক ইয়াতে যেহেতু এশৰ ভাগৰ অৰ্থাৎ শতকলৈ আছে গতিকে দুটা শূন্য ইয়াতে জোৰা লগাব লাগিব যেনে ধৰা হওক এইটো 2 into 3 equals 6 ইয়াতে আমি +6 কৰিলো প্লাস এই কাৰণে কৰিলো যে ইয়াতো প্লাস চিন আছে ইয়াতো প্লাস চিন আছে গতিকে আমি জানো যে প্লাস প্লাস সদায় প্লাসে হয় গতিকে এটা আপুনি প্লাস কৰি দিব প্লাস কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে আহি গল 10500 আৰু ইয়াতে 6 গতিকে ফাইনাল এনসাৰটো হ'ব 10506 এটো এনসাৰ যেহেতু মোৰ তাত বৰ্তমানলৈকে ভাল ইকুইপমেণ্ট নাই গতিকে আপোনালোকে মই মোবাইলত কৰি দেখুৱাইছোঁ গতিকে এই মোবাইলত কৰোঁতে অলপ পিকচাৰটো লৰিব পাৰে আপোনালোকৰ কিবা অসুবিধা হ'লে আপোনালোকে বুজিবলৈ চেষ্টা কৰিব ট্ৰাই কৰিব চাবৰ কাৰণে কাৰণ মই ভিজুৱেলাইজটো বেছি কৰিব পৰা নাই ঠিক আছে মই অন্য এটা কৰি দেখুৱাইছোঁ আপোনালোকক ধৰা হ'ল 98 ইনটু 92 এইটো কৰা যাওক এইটো আপুনি অতি শ্বৰ্ট কৰাৰ পদ্ধতিটো কেনেকুৱা হ'ব ইয়াতে আপুনি চাব যে 98 এশতকৈ 2 কম আছে গতিকে ইয়াতে -2 লিখিলো ঠিক আছে তাৰ পিছত আপোনাৰ 92 ইয়াতে আছে এশতকৈ -8 ঠিক আছে গতিকে এইটোৰ লগত এইটো ক্ৰস মাইনাস কৰিব লাগিব যেহেতু এটা মাইনাস চিন আছে গতিকে ক্ৰস মাইনাস কৰি দিয়ক 98 - 8 ইয়াতে থাকিব 90 আৰু 8 2 যা 16 ঠিক আছে 8 2 যা 16 ইয়াতো মাইনাস চিন আছে ইয়াতো মাইনাস চিন আছে গতিকে এই দুটা মাইনাস মাইনাস লগ লাগি প্লাস হ'ব আমি সদায় জানো গতিকে এই দুটা ইয়াতে প্লাস হ'ব 16 6 ঠিক আছে আমাৰ এনসাৰটো ওলাই গল 19016 এটো হ'ব ইয়াৰ এনসাৰ আনটা মই কৰি দেখুৱাইছো আপোনালোকক 98 ইনটু 111 অৰ্থাৎ 111 এটো যদি কৰিব লাগে তেনেহলে কেনে কৰিম এটা দুটাই প্লাস আছিল এটা দুটাই মাইনাস আছিল যদি প্লাস মাইনাস থাকে তেতিয়া কেনে কৰিম আপুনি হেতু আপোনাক দেখুৱাই আছো ইয়াতে 98 এশতকৈ 2 কম -2 ইয়াতে 11 বেছি আছে +11 এটো আপুনি ক্ৰস এনেকৈ আপুনি এটো প্লাস কৰক বা ইয়াৰ পৰা আপুনি এটো মাইনাস কৰক এনসাৰ একে ওলাব ঠিক আছে এতিয়া হ'ব 98 প্লাস 11 কৰিলে বা 111 - 2 কৰিলে আপোনালোকৰ ওলাব 109 ঠিক আছে এটো আছে প্লাস এটো আছে মাইনাস এটো আছে প্লাস গতিকে প্লাস মাইনাস সদায় মাইনাস হয় বুলি আমি জানো গতিকে ইয়াৰ পিছত যেহেতু ইয়াতে তিনিটা সংখ্যা তিনিটা অংক আছে গতিকে ইয়াতে আমি দুটা 0 লগাই দিলো ঠিক আছে তাৰ পিছত আমি কি কৰিম 11 2 যা 22 ঠিক আছে এটো আমি প্লাস মাইনাস কাৰণে মাইনাস কৰি দিম ইয়াৰ পৰা আপোনাৰ ফাইনাল এনসাৰ যেটো ওলাব হেতু হৈছে 87801 ঠিক আছে এইটো হল আমাৰ ফাইনাল এনসাৰ ঠিক আছে
এইটো কথা আপুনি মনত ৰাখিব লাগিব এইখিনি যিখিনি প্ৰচেছ মই দিছোঁ এই প্ৰচেছখিনি আপুনি বহীত কৰাতকৈ আপুনি যদি অতি সোনকালে শিকি যায় তেনেহ'লে এই প্ৰচেছটো আপোনাৰ মাইণ্ডত অট'মেটিকেলি আহি যাব ঠিক আছে মই অন্য এটা কৰা দেখিছিলোঁ দেখুৱাই দিওঁ যেনে ধৰা হওক এইটো আছে মাইনাছ এইটো আছে প্লাছ গতিকে মই যদি এতিয়া আপোনাক দেখাওঁ এইটো মাইনাছ এইটো প্লাছ তেনেকুৱা এটা মই কৰি দেখুৱাইছোঁ আপোনাক ধৰা হ'ল 107 ইনটু 93 ঠিক আছে ইয়াতে আছে +7 ইয়াতে আছে -7 ঠিক আছে ইয়াতে 100কৈ 7 বেছি কাৰণে +7 ইয়াতে 93কৈ 100কৈ 93 আছে গতিকে 7 কম গতিকে লিখিলো ইয়াৰ পৰা আমি ক্ৰছ মাইনাছ কৰিম এইটো কাৰণ এইটো মাইনাছ চিন আছে বা ইয়াৰ লগত এইটো প্লাছ কৰি দিব পাৰোঁ ঠিক আছে এনসাৰ একেটাই ওলাব তাৰ পিছত এইটো আমি মাল্টিপ্লাই কৰি ইয়াতে যেটো প্লাস আছে ইয়াতে মাইনাস আছে হেতু আমি মাইনাস কৰি দিম কাৰণ প্লাস মাইনাস অলৱেজ মাইনাস গতিকে মই এটো কৰি দেখুৱাই আছো 107 -7 ইয়াতে আহিব 100 ঠিক আছে তাৰ পিছত আমাৰ আছে 7 7 49 গতিকে এটো যেটো তিনিটা অংকৰ সংখ্যা আছে গতিকে আমি ইয়াতে লিখিলো দুটা শূন্য লগা দিলে বেছিকৈ ঠিক আছে এতিয়া 7 7 49 টো আমি অলৱেজ মাইনাস কৰিম কিহৰ কাৰণে ইয়াতে আছে প্লাস ইয়াতে আছে মাইনাস গতিকে 49 গলে আমাৰ আনসাৰটো কি হ'ব ইয়াতে আহিব 1 ইয়াতে আহিব সৰি ইয়াতে আহিব 1 ইয়াতে আহিব 5 আৰু ইয়াতে আহিব 9 গতিকে 5 9 9 ঠিক আছে এটো হল আনসাৰ ঠিক আছে আপোনালোকে যদি বুজি পাইছে ভিডিওটো তেনেহলে ঠিকই আছে আৰু যদি বুজি পোৱা নাই আপোনালোকে ভিডিওটো পজ কৰিব পাৰে আৰু পুনৰ বুজি ল'ব পাৰে তাৰ পিছত আপোনালোকে এটো চেষ্টা কৰিব পাৰে আজিলৈকে মই এইখিনিকে বুজালো ইয়াৰ পিছত আপোনাৰ নেক্সট ট্ৰিকটো দিয়া হ'ব ধন্যবাদ বন্ধুসকল আশা কৰো এইখিনি পিছত আপোনালোকৰ মেথছ কৰাত অতি সহজ হ'ব ইয়াতকৈ আৰু সহজ কৰি দিয়াৰ মোৰ লক্ষ্য গতিকে মই আৰু পিছলৈ ভিডিও দি থাকিম আপোনালোকে আজি এই ভিডিওটোৰ পৰা আপোনালোকে কেনেকৈ মাল্টিপ্লাই কৰে এইখিনি ক্লিয়াৰকৈ শিকিলক তাৰ পিছৰ প্ৰচেছটো মই পিছত কৈ আছো আপোনালোকে আজি এই ভিডিওটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু লগতে আপুনি এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব যাতে দ্বিতীয় এজন ব্যক্তিয়ে এই ভিডিওটো চাই মেথছ শিকিব পাৰে ধন্যবাদ জয় অসম